বন্ধুসকল এনেকুৱা ভিডিঅ' পাবলৈ হলে ভিডিঅ'ৰ তলত থকা সাবস্ক্ৰাইব অপচনটো ক্লিক কৰিব কাষত থকা বেল আইকনটো ক্লিক কৰিব প্লিজ নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে ডিকে মেজিক এণ্ড এন্ড্ৰইড টেকনিক্যাল সো বন্ধুসকল আজি আপোনালোকলৈ লৈ আহিছো এটা আচৰিত ধৰণৰ এপ্লিকেশন যেটো এপ্লিকেশনৰ সহায়ত আপোনালোকে আপোনালোকৰ বন্ধুবৰ্গৰ লগত মজা ল'ব পাৰিব আপোনালোকৰ বন্ধুবোৰে আচৰিত হৈ যাব যে আপুনি কেনেকৈ মেছেজ কৰে কেনেকৈ মানে যেনেকৈ আপোনালোকে মজা ল'ব তেতিয়া আপোনালোকৰ বন্ধুবোৰে সুধিব যে এনেকুৱা মেছেজ কেনেকৈ কৰি আছা এনেকুৱা সিস্টেমত কৰি আছা আপোনালোকক সুধিবলৈ বাধ্য হৈ যাব সো বন্ধুসকল আপোনালোকে প্লে ষ্টৰটো ওপেন কৰিব আৰু সাৰ্চ বাৰত সাৰ্চ কৰিব ফ্লিপ টেক্সট মাৰি দিলে হ'ল এইটো এপ্লিকেশন আইকনটো এনেকুৱা হ'ব এ মানে এটো উল্টা সো আপোনালোকে এই এপ্লিকেশনটো ডাউনলোড কৰি ল'ব আৰু এইটো সহজতে ডাউনলোড কৰিবলৈ হ'লে মই মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত দি থম তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব সো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকে কেনেকৈ বন্ধুবৰ্গৰ লগত মানে মজা ল'ব সো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কৈ থওঁ যে যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে ভিডিঅ'ৰ তলত ৰঙাকৈ সাবস্ক্ৰাইব এটা অপচন আছে তাত ক্লিক কৰিব তাক কাষত এটা ঘণ্টি আহিব ঘণ্টিটো ক্লিক কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ভিডিঅ' আপডেট দিলে তেতিয়াহ'লে আপোনালোকে নটিফিকেশনত ফ্ৰীতে পাই যাব সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আপোনালোকে ফ্লিপ টেক্সট এপ্লিকেশনটো ডাউনলোড কৰি ল'ব মোৰ ডাউনলোড মানে কৰাই আছে মই এতিয়া ওপেন কৰিছোঁ ওপেন কৰাৰ পিছত আপোনাৰ তাত এনেকুৱা ধৰণৰ এটা পেজ আহিব পেজটোত আপোনালোকে ওপৰৰ এইটোত যিকোনো এটা মেছেজ লিখিব ধৰি লওক মই ইয়াতে কি খবৰ কি কৰি আছা সো এইটো লিখিলোঁ এইটো এটা ফ্লিপ আৰু ক্লিয়াৰ দুটা অপচন আছে ফ্লিপ কৰি ল'ব আপোনালোকে ফ্লিপ মাৰি দিব তলৰটোত আহি গ'ল তলৰটোত অহাৰ লগে লগে আপোনালোকে এটা সেন্ড আৰু কপি আছে সো আপোনালোকে কপিটো ক্লিক কৰি দিব মই কপি কৰি ল'লোঁ এতিয়া আপোনালোকৰ ইয়াতে একো কৰিব নালাগে কেৱল এইটো কাটি দিব বা মিনিমাইজ কৰি দিব তাৰপিছত আপোনালোকে হোৱাটছআপটো ওপেন কৰি ল'ব যেটো আপুনি কপি কৰি আনিলে ইয়াতে কেৱল পেষ্ট কৰি দিব তাৰপিছত এইটো আপোনালোকে পেষ্ট কৰি দিব সব মই পেষ্ট কৰি দিলোঁ মেছেজটো উল্টা হৈ গুচি গ'ল সো যালৈকে এনেকুৱা ধৰণৰ মেছেজ পঠাব সো হি আচৰিত হৈ যাব সো কেনেকৈ আপুনি এনেকুৱা উল্টাকৈ মানে মেছেজবোৰ সেন্ড কৰি আছে তেখেতে সুধিবলৈ বাধ্য হৈ যাব সো আকৌ এবাৰ দেখাই দিছোঁ ইয়াতে ধৰি লওক মই লিখিলোঁ হাউ আৰ ইউ এইটো ফ্লিপ কৰিলোঁ কপি কৰিলোঁ মিনিমাইজ কৰি দিলোঁ হোৱাটছআপটো ওপেন কৰিলোঁ জাষ্ট পেষ্ট কৰিলোঁ আৰু সেন্ড কৰিলোঁ সো বন্ধুসকল ভিডিঅ'টো কেনে পালে কমেণ্টত জনাব আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ভাল লাগিছে লাইক দিবলৈ একদম নাপাহৰিব কাৰণ লাইকটা মোৰ কাৰণে খুবেই জৰুৰী সো আপোনালোকে লাইক দিলে মই ভাবিম যে মই ভিডিঅ' বনাই আপোনালোকৰ কাৰণে ভিডিঅ' বনাই থাকোঁ সদায় অসমীয়াত সো মই নিজকে সাকসেছ বুলি ভাবিম সো বন্ধুসকল লাইক দিবলৈ নাপাহৰিব আৰু যদি কিবা আপোনালোকৰ বুজাত অসুবিধা হয় মোৰ কমেণ্ট ছেকশ্যনত গৈ কেনে কমেণ্ট কৰি সুধিব পাৰিব সো আজিলৈ এৰিলোঁ আগলৈ এনেকুৱা ভিডিঅ'ৰ ওপৰত আপোনালোকক আকৌ লগ পাম বাই বাই টেক কেয়াৰ